হাউজা বুলি কয় এইটো আমাৰ ঘৰৰ ওচৰত থাকে মজা মজা ফুল আপোনালোকে চাওক না বাপৰে বাপ চকুত থৰ পৰি যায় বাপৰে ভাল লাগে না এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল ধীৰাজ ব্লগ মানে আজি বজাৰত আহিছোঁ আৰু বজাৰৰ দৃশ্য আপোনালোকক দেখুৱাম তো বলক তেনেহ'লে আমি বজাৰত যাওঁ আৰু চাই থাকোঁ আৰু একেলগে একদম তামাম ৰোড মানে কলাইগাঁও টাউনৰ মাজমজিয়াত আছোঁ আৰু গৈ আছোঁ আৰু কাপোৰ কিনিব চাই থাকোঁ আৰু ভিডিঅ'টো বলক কাপোৰৰ বজাৰত সোমাই গ'লো আৰু কাপোৰৰ বজাৰত বলক 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 যাওঁ চাওক কি আপোনালোকৰ একদম কাপোৰৰ বজাৰ চাওক একদম এতিয়া চাট চাওঁ ৰ'ব আপোনালোকে এটা চাট এটা দেখোচোন দাদা এনেকুৱা আজিকালি অলপ চাওঁ দিয়কচোন আৰু এইটো চাই লওঁ ভাল হ'ব নে এনে ভাল লাগে না কিমান দাম এইটোৰ একদম দাম দৰ মিলি গ'ল আৰু এইটো ল'লোঁ কেনে লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব একদম পূৰা লৈ ল'লোঁ এইটো আৰু এতিয়া বলক এতিয়া একদম তামাম একদম কাপোৰৰ ভিৰ চেণ্ডেলৰ ভিৰ মানে সকলো ধৰণৰে মানে একদম যিটো তামাম একদম খাবি জামি বেলেগ মানে মানুহ বেলেগ হৈ গ'ল মানে আৰু চাই থাকক আৰু মা কি ৰ'দ চাই থাকক আৰু মানুহ চাওক না কাপোৰ কিনা মানে যি মানে পূজা চোৱা মানে সকলো ধৰণৰ চাওক একদম তামাম মানুহৰ ভিৰ মানে গাড়ী এখনো নাই মানে চব চাইকেল আৰু পুলিচে আৰু বহুত মাৰি আছে আৰু এইফালে যাওঁ এইফালে আৰু ৰাস্তা চাওক না কেনেকুৱা ৰাস্তা মানে এয়া মেইন টাউনৰ ৰাস্তা বোলে এয়া চাওক কুঁহিয়াৰৰ ৰস অলপ খাই লওঁ ৰহ কি কৰিম এই গৰমত এইবাৰ আহি একদম নাৰ্চাৰীত আৰু নাৰ্চাৰীখন চাওক আপোনালোকে একদম পূৰা মজা একদম আপোনালোকে চাওক অ' দা এইখন নাৰ্চাৰী কেতিয়াৰ পৰা খুলিছে আপুনি আমি এইটো আমাৰ 25 দিনমান হৈছে মানে কাষ্টমাৰ এনেকুৱা আনে আমাৰ কাষ্টমাৰ মোটামুটি চলি আছে ইয়াতে এনে কেনেকুৱা ধৰণৰ প্ৰজাতিৰ মানে গছ আপুনি বহুত ধৰণৰ গছ পাব আৰু আপুনি চিনাৰী পাব গোলাপ ফুল পাব আৰু আপুনি আমাৰ চিনাৰী আছে বহুত কিবা আছে আৰু আপুনি নিজে দিছে নেকি নাই আমি দিয়া নাই আমাৰ মালিক আছে হয় হয় দাদা আপোনাৰ লগফালে ইয়াতে এনে কেতিয়াৰ পৰা এইখন ষ্টাৰ্ট কৰা হৈছিলে এনে একমাহমান হ'ল ন মানে ইয়াতে কেনেকুৱা ধৰণৰ প্ৰজাতিৰ এনে গছ পোৱা যায় যিমান আছে বহুত কালেকশ্যন আছে নতুনটো নতুন মানে হয় আপোনালোকক নিশ্চয় সকলো ধৰণৰ বস্তুবিলাক আপোনালোকক দেখুৱাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক দেখুৱাই আছোঁ দাদা এইবিলাক কি গাছ বুলি কয় এইটো এইটো কেকটাছ একদম এইটো মৰুভূমিত পোৱা যায় কিন্তু ইয়াতে দাদাহঁতে আনি ইয়াতে থৈ দিছে এনে দাম দাদা এনে কিমানমান হ'ব ইয়াৰে 800 ন একদম ইয়াত সকলো ধৰণৰ একদম পাব এই শিলত ৰং কৰি থৈ দিছে আপোনালোকে চাওক একদম পূৰা মজা মজা একদম সকলো ধৰণে আপোনালোকক গছ গছনি দেখুৱাম চাই থাকক চাওক না একদম পদুম ফুলৰ দৰে চাওক এইবিলাক গছ দাদা এইবিলাকৰ এনে কিমান দাম এনেই 500 টকা 500 টকা 400 টকা এইটো যদি নিব খোজো 500 ন এতিয়া সকলো ধৰণৰ বেছিভাগ মানে 500 টকামান ল'ব এইবিলাকক চাওক না কি মজা মজা একদম ওচৰৰ পৰা দেখুৱাই দিছোঁ আৰু চাওক তাত বেলেগ ধৰণৰ এডাল গছ দেখিলোঁ দাদা এডাল গছৰ নাম কি মানি প্লেন বোলে এডাল আৰু বিভিন্ন ধৰণৰ লতা জাতীয়ও ইয়াতে পাব এইটো দাদা কি বনাব এইটো আমাৰ এটা মন্দিৰ বনাম আৰু তুলসী গাছ মানে নতুনকৈ মানে হেৰি কৰি আছে আৰু চাওক আপোনালোকে ইয়াতে যি মানে দেখা পাব এই নাৰ্চাৰীখনত মানে সকলো ধৰণৰ একদম পূৰা চাবলগীয়া মানে একদম চাওক এয়া ডেছক্ৰিপশ্যনত বাৰু দাদাহঁতৰ নম্বৰটো বাৰু দিয়া থাকিব বাৰু আপোনালোকে আহিলে আহিব পাৰিব দাদা এইবিলাকক কি গাছ বুলি কয় এইবিলাক হা বুজিব এটা হাউজা বুলি কয় এইটো আমাৰ ঘৰৰ ওচৰত থাকে বিল্ডিঙৰ লগত থাকে চিলিৰ লগত থাকে মানে এইটো চিনাৰী টাইপৰ মানে গছ আৰু এইবিলাকত এনে দাম কিমান হ'ব এইবিলাক দাম আমাৰ 500 ন ইয়াতে মানে নোপোৱা মানে গছ এটা কি আছে চবেই আছে গছ কোনো এটা গছৰ পাতি নাই হয় মানে বট গছ দেখুৱাই দিছোঁ মানে এইটো ঠানি নে ডাইৰেক্ট পুলি চিষ্টেম এইটো পুলি হয় পুলি নহয় এইটো বট গছৰ পুলি চাওক এইটো মানে বেছিভাগ মানে মনসা পূজা সেনেকুৱা ধৰণৰ মানে পূজাত মানে এইটো ব্যৱহাৰ কৰা হয় আৰু
হা হা চেন হয় চেন মানে হয় এইটো চেন উৎপন্ন কৰা হয় মানে ইয়াৰ পৰা ধুনীয়া লাগিছে চাওক গোলাপ ফুল মানে বিভিন্ন প্ৰজাতিৰ মানে গোলাপ ফুল ইয়াতে পাব চাওক একদম এফালৰ পৰা গোলাপ ফুলবিলাক আপোনালোকক দেখুৱাম চাই থাকক আৰু গোলাপ ফুলৰ প্ৰজাতি এনে আছে আমাৰ বহুত ধৰণৰ গোলাপ ফুল আছে কালাৰিঙৰ গোলাপ ফুল আছে এনে কেইবিধমান আছে এনে এটা আমাৰ 500 পিচ আছে 520 ন কৰি আছে আৰু হয় হয় কৰি আছে আৰে আৰিছ ন আপোনালোকক নিশ্চয় দেখুৱাম এই চাওক না একফালৰ পৰা এইটো বেলেগ ৰঙৰ বেলেগ মানে ক'লা ৰঙৰ ক'লা মানে কি গোলপীয়া ৰঙৰ পাব যেনেকুৱা ধৰণৰ মানে হালধীয়াও পাব একদম সকলো ধৰণে গোলপীয়া ৰঙৰ বগা একদম চব মানে যেনেকুৱা ৰং লাগে আপোনালোকক চাওক একদম এইটো কটন দানা কি আৰু এইবাৰ ভিতৰত লৈ যাওঁ আপোনালোকক চাওক একদম এতিয়া দামী দামী ফুল আছে বোলে এইবিলাকৰ দাম কিমান এনে হ'ব নে এইবিলাক হা হা এইবিলাকৰ দাম এনে কিমান মান হ'ব নে সেইটো হয় এইটো দাম এনে কিমান মান হ'ব নে হয় মানে এটা একদম সকলো ধৰণে মানে ফুল পাব একদম ৰঙা নীলা মানে পাতবিলাকে মানে এই পাতে মানে চিনাৰী চাওক এয়া শিলগুটি একদম এই দাদা কিনি আনিছে না এয়া শিলগুটি দাদা কিনি আনিছে এয়া এনে দাম কিমান পৰে এইবিলাক যদি কিনি আনা যায় এটা বেগত 200 টকা কিলো 200 টকা বোলে সেইবিলাকৰ যদি আপোনালোকে এই নাৰ্চাৰীখনত যদি দৃশ্যসমূহ আপোনালোকে যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকক বাৰু বেনাৰখন বাৰু দেখুৱাই দি আছোঁ বাৰু সেই এড্ৰেছত বাৰু আপোনালোকে আহিলে এই ধুনীয়া মানে ফুলবিলাক আপোনালোকে লৈ যাব পাৰিব চাওক বেনাৰখন দেখুৱাই দি আছোঁ মানে হৈছে এইখন অলপ জুম কৰি দেখুৱাই দি আছোঁ ইয়াতে ফোন নাম্বাৰো আছে আপোনালোকে ফোন নাম্বাৰটো চাওক ইয়াতে আহিলে আহিব পাৰিব নিশ্চয় ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈকে বাই বাই